হাই গাইজ নমস্কাৰ আপোনালোকে চাই আছে পুনম টেক্সটাইলৰ অন্য এটা ভিডিঅ' গাইজ আজি আহক আমাৰ নলবাৰী শ্ৰী শ্ৰী লক্ষী পূজাৰ প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী শ্ৰী লক্ষী পূজা পতা হৈছে অহা 28 তাৰিখৰ পৰা শুৰু হ'ব 30 তাৰিখলৈকে তিনিদিনীয়া কাৰ্যসূচী বহুত ভাল ভাল কাৰ্যসূচী আছে আপোনালোকে আহক চাওক উপভোগ কৰক ইয়াত আপোনাৰ দূৰণিৰ পৰা আৰু মীনা বজাৰ আহিছে আৰু বাণিজ্য মেলা আহিছে প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈছে যা যোগাৰ আপোনালোকে আহিব চাব আৰু এনজয় কৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন এন্ট্ৰি গেট বনাই থকা হৈছে এইখনেদি সোমাই যাব লাগিব বনাই থকা হৈছে খন্তেক পিছতে হৈ যাব আহক ভিতৰলৈ সোমাই যাওঁ চাওঁ ভিতৰখিনিনো কেনেকুৱা হৈছে এইবোৰ মেইন ষ্টেজটো আপোনাৰ ইয়াতে নাইট ফাংচন চলিব বনাই থকা হৈছে এইবোৰ দোকান প্ৰায় নিজৰ নিজৰ দোকানবোৰ সকলোৱে ত্ৰিপাল লগাই আছে নিজৰ দোকানবোৰ নিজে ৰেডি কৰি আছে প্ৰায় খন্তেক পিছতে সকলো সন্ধিয়ালৈকে সকলোখিনি ৰেডি হৈ যাব এয়া চাওক আৰু এইটোৱে হ'ল ইয়াতে ভিডিঅ' দেখায় ফিল্ম যোনে ফিল্ম চাব মন কৰে এইটো হ'ল মেইন শ্ৰী শ্ৰী লক্ষী মূৰ্তি থকা এয়া চাওক ইয়াতে আমাৰ শ্ৰী শ্ৰী মা লক্ষীক বহুৱা হ'ব এইটো মণ্ডপতে এইখিনিতে বহুৱা হ'ব চাওক প্ৰতি বছৰে আমাৰ ইয়াতে বহুৱা হয় এই বছৰ ইয়াতে বহাব এইটো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এখন চাওক তাৰ কাষতেই লাগি আছে মীনা বজাৰ সকলোৱে নিজে নিজৰ জেগাবোৰ ক্লিয়াৰ কৰি আছে এইবোৰ চাওক ইয়াত ডাঙৰ বজাৰ বহিব মীনা বজাৰ চাওক লাইন বাই লাইন ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আপুনি চাওক ভাল বজাৰ বহিব ইয়াত আহিব আপোনালোকে মন পচন্দৰ বস্তুবোৰ কিনি লৈ যাব বহু নেদেখা বস্তুও পাব ইয়াত বাহিৰৰ বজাৰ আহিছে এয়া চাওক তেওঁলোকে ইয়াতে বাহিৰৰ মানুহ যেতিয়া ৰান্ধি বাঢ়ি খাইছে এয়া আৰু পূজা বুলি ক'লে জেলেপীটো মনত পৰেই আৰু জেলেপী দোকানবোৰ প্ৰায় বহিয়ে গৈছে আৰু বহুত বহিব কেইটামানতো এয়া যাৰ আগতীয়াকৈ আহিছিলে সেইবোৰ বহি গৈছে লগাই দিছে জেলেপী এয়া চাওক এইবোৰ গোটেই দোকান সকলোতে দোকান বহিব বহুত দোকান এতিয়াও খালী আছে খালী নাই বুকিং খালী নাই এইটো এটা ৰাস্তা কাষতো চাওক এয়া বেগ দোকান বেগ ভাল বেগ পাব এইবোৰ চাওক এই খালী থকাবোৰ সকলোবোৰত দোকানী বুকিং হৈ গৈছে এইবোৰত ইয়াত সকলোতে বহিব কোনো এটা জেগা খালী নাথাকে এইবাৰ প্ৰায় ডাঙৰকৈ পতা হৈছে পূজাখন বৰ ভাল হ'ব বতৰো ভাল এইবাৰ যোৱাবাৰ নিচিনা নহয় যোৱাবাৰতো বৰষুণ আছিলে বহুত এইবাৰ ভাল বতৰ ভাল পূজা চাইও ভাল লাগিব এইখিনিত গোটেইখিনিতে বহিব দোকানী কোনে কি কেনেকুৱা দোকান দিয়ে সকলো চাওক কিমান জেগা খালী হৈ আছে এইখিনি অলপ পিছলৈকে সম্পূৰ্ণ ভৰি যাব এয়া বনাই আছে নিজৰ দোকানবোৰ চবেই নিজে ৰেডি কৰি আছে এইবোৰ চাওক চবফালে দোকান A to Z বস্তু পাব আৰু আপোনালোকে চিন্তা কৰিব নহয় আৰু এই মেইন গেটখন এয়া সম্পূৰ্ণ হোৱাকৈ নাই বনাই আছে আৰু এইফালে চাওক এইখিনি খেল ছোৱালীবোৰে খেল দিব যিকোনো ৰিং খেল কিবা কিবি এনেকুৱা খেল দিব কি খেল দিয়ে তেখেতলোকে জানে খেল দিব চাওক গোটেই ৰাউণ্ডটো এইটো ষ্টেজটো এইবোৰ চব ৰেডি হৈ যাব খন্তেক পিছতে আজি এয়া এখন আপোনাৰ বাণিজ্য মেলা ইয়াত আপোনাৰ চকৰি থাকিব গাড়ী থাকিব ৰেলগাড়ী বাইক গাড়ী ঘোঁৰা কাৰ উঠিবলৈ মন আছে আহিব আৰু ইয়াত ৰেডি কৰি থকা হৈছে খন্তেক পিছতে এইখিনি হৈ যাব আজিৰ দিনটোৰ ভিতৰত ক্লিয়াৰ হৈ যাব এইখিনি বনাই আছে এয়া চাওক সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত বাইকত উঠিব মন গ'লে বাইকত উঠাব আৰু আহক আৰু অলপ এনজয় কৰিব ল'ৰা ছোৱালীক এনজয় কৰি দূৰণিলৈ তো আমি যাওঁ বুলি ক'লে আমাৰ নিচিনা মানুহ পটককৈ ল'ৰা ছোৱালীক লৈ যাব নোৱাৰোঁ ইয়াতে আহিছে যেতিয়া এই সুযোগতে ইয়াতে ল'ৰাবোৰক ফূৰ্তি কৰক আৰু সৰু ল'ৰা ছোৱালীবোৰক উঠাই মেলি এয়া গাড়ী সৰু ল'ৰা ছোৱালীৰ গাড়ী চাওক গাড়ীত উঠাই এনজয় কৰাব ল'ৰা ছোৱালী মন ফূৰ্তি হ'ব পূজা বুলি
এয়া ৰেডি কৰি আছে প্ৰায়। আজি দিনটোৱে আছে আৰু আজি 27 তাৰিখ, কাইলৈৰ পৰাতো চুৰু হ'লে। এইবোৰ চাওক, এইটো চকৰিৰ কাৰণে ৰেডি কৰি আছে এয়া, ডাঙৰ চকৰি। এইবোৰ ৰেলগাড়ী, ৰেলৰ ডবাবোৰ থৈ দিছে এয়া। এনজয় কৰিব আৰু সকলোৱে, আহক। এইবোৰ চাওক, ৰেডি কৰি থকা হৈছে এয়া। ভাল লাগিব এইবাৰ পূজা চাই, আহক সকলোৱে মিলি জুলি চাওঁ পূজাখন।